কাগজ পত্ৰবোৰ দেখি চাগে আপোনালোকে গম পাইছেই আমি কি কৰি আছো। এইফালে এখন হৈছে আমাৰ বাইক। মই একেবাৰে প'জ দি মঞ্চনিকে ভালে লাগি আছে আৰু এইফালে এয়া হৈছে আমাৰ বস্তুটো। আহি গ'ল। মানে আজি আমি এখন বাইক অনা হ'ল। তাৰ পাছত এয়া ঘৰলৈ আনি পাই আইতাই চকাকেইটাত পানী দিছে। ধূপ ধূনা জ্বলাই হোৱাৰ পাছত এয়া ঘৰলৈ অনাৰ পাছত মানে আমি ভগৱানৰ ওচৰত বাইকখন ভালে থাকিবলৈ আৰু ধুনীয়া হৈ থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আমাৰ বাইকখন কেনেকুৱা লাগিল জনাব দেই। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাই দিব। আজিলৈ বাই বাই।